আসলে আপোনালোকক স্বাগতম জনালোঁ। আজি আমি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো চাওঁ। আজি আমি ক'লৈ যাই আছোঁ। আজি মানে আমি ভৈৰৱকুণ্ডলৈ যাম। ভৈৰৱকুণ্ডত আপোনালোকে ভিডিঅ'টো পাব। ভৈৰৱকুণ্ডত কেনেকুৱা কি হ'ব চাওক। আজি আমি ক'ৰ হাবি মাজৰে গৈ আছোঁ আৰু ইয়াৰ পিছত আছে মোৰ পিছতে ৰিপন বৰুৱা আছে আৰু সিয়ে মই গৈ আছোঁ আৰু আগত গৈছে 4জন। আমি এতিয়া যাই থাকিম। চাই থাকক আপোনালোক। ভৈৰৱকুণ্ডলৈ যাই আছোঁ চাওক। আমি 6জনে একলগ লৈ এতিয়া আমি যাই আছোঁ ভৈৰৱকুণ্ড। চাওক, চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। পালোঁ আমি ভৈৰৱকুণ্ড। চাওক অসমীয়া গলে গলে অলেয়া সৰুৰে পৰা অসমীয়া বুকু দাঁতি খেদোৱা বিদেশী বনিয়া রাজনেতা গুরু হয় ফটা ধুলিয়া কবহে জানে নানা চলাহী কথা বাৰীৰে পিছতে আছে ভৈৰৱকুণ্ড এই চুইচ গেট পালোঁ আহি। চাওক এইখন এইফালে চাওক। এইখনে হ'ল চুইচ গেট ব্ৰহ্মতীৰ। চাওক পানী, চাওক পানী। এইফালে ট্ৰেইনিং দি আছে। চাওক পানী ইমান মানে লেতেৰা আহিছে এইবাৰ। এইখনে হ'ল ভৈৰৱকুণ্ডৰ ৰোড। চাওক এইফালে পিকনিক প্লেচ, ধুনীয়া পৰিৱেশ। এইফালে ফায়াৰিং চলি আছে, পুৰা ট্ৰেইনিং দি আছে নেকি। এইফালে কেম্প আছে ওপৰত। এইফালে শিকাই আছে। মাত চাওক, আপোনাৰ মাত শুনি আছে আপোনালোকে চাগে। মাত চাওক এনেকুৱা মাত দি আছে। এই ভৈৰৱকুণ্ড। এখন দোকানত সোমালোঁ, কিবা অলপ খাওঁ, তাৰপিছত আকৌ আমি যাত্ৰা আৰম্ভ কৰিম আৰু। আমি ৰখি আছোঁ, আহি পেলাই ৰখি আছোঁ আমি গোটেইকেইজন। এতিয়া মানে ভূটানৰ ফালে যাব নিদিয়ে। এতিয়া আৰু ভূটানত ক'তনো যাম, ভূটানত যাব নোৱাৰিম। সেইকাৰণে অলপ ৰখি চিন্তা কৰি যাই থাকিম আৰু। ইয়াতে মাছ বিক্ৰী কৰি আছে। মাছ বটিয়া মাছ বোলে। দামটো কিমান? ধুনীয়া সেয়া মাছ চুৰি আছে, ইমান দাম। ভৈৰৱকুণ্ড নাই চাওঁ আজিকালি কি ধুনীয়া বনাইছে। চাওঁ ৰাস্তা বনাই দিছে। চাওঁ কি ধুনীয়া। আমি চাইকেলেৰে যাত্ৰা কৰিলোঁ ভৈৰৱকুণ্ডলৈকে। মানে অকল পিকনিক বুলিয়ে নহয়, মানুহ মানে আহিয়ে থাকে ইয়াত। চাওক এইফালে মানুহ বহুত আছে। মানুহ অকল পিকনিক বুলিয়ে নাহে আৰু বহুত ধৰণৰ মানুহ আহে। চাওক ইয়াতে খানা দিয়ে। এয়া গৈ আছোঁ। চাওক ইমান ধুনীয়া সুন্দৰ, বেলেগ বনাই দিছে মানে এবাৰ। পালোঁ এটা জেগা। এতিয়া ইয়াতে গা ধুম আমি গোটেইকেইটাই। চাইকেল থলোঁ, চাইকেল থলোঁ। এতিয়া আমি গা ধুম। চাই থাকিব আপোনালোকে। চাওক কি ধুনীয়া সুন্দৰ। কিন্তু পানীটো আগৰ নিচিনা নহয়, ইয়াৰ পানী লেতেৰা হৈ আছে এতিয়া। তেওঁ উপায় নাই আৰু, গা ধুবতো লাগিবই ন। চাওক কি ধুনীয়া পানী। ঠাণ্ডা। চাওক মানে ডাঙৰ ইফালে আছে, কিন্তু আমি সৰুটো ধুম, কাৰণ উঠিও যাব পৰাটো কোনো কথা আছে নহয়। সেইকাৰণে মানে সৰুটোলৈ ধুই দিম আৰু। এতিয়া আমি গোটেইকেইজনে গা ধুম। এতিয়া মাছখন লোৱাচোন আৰু ঠাণ্ডা বহুত। ঠাণ্ডা, ইমান ঠাণ্ডা। চাওক ভৈৰৱকুণ্ড আপোনালোকে আহক। ভৈৰৱকুণ্ড গা ধুই চাওক আপোনালোকে যদি আহিব ইচ্ছা আছে। মানে এতিয়া আৰু মানে অলপ পানীটো লেতেৰা আহিছে, পিছত আহক। গৰম মানে দেখি আছে ঠাণ্ডা পানী গোটাই। চাওক চাওক চাওক, আহক আপোনালোকে আহক এনেকৈ মোৰ নিচিনাকৈ গা ধুবলৈ। চাওক
চাওক ৰাইজসকল, আমি এতিয়া বৰ্তমান ভৈৰৱকুণ্ড নদীত গা ধুই আছোঁ। ইয়াতে অলপ মানে কিবা পানীটো আজি লেতেৰা আহিছে, কাৰণ যোৱাকালি ৰাতি বৰষুণ হৈ গৈছেতো। পিছত আহিব, আপোনালোকে ভাল পানীত গা ধুব পাৰিব। আমি আজি সেনেকৈ হ'লেও গা ধুই আছোঁ, উপায় নাই। আহক আপোনালোকে এনজয় কৰিবলৈ আহক আমাৰ নিচিনাকৈ। আমি কি কৰোঁ আপুনি কিবা এটা কৈ দিয়ক। হেল্ল', এই হেৰি আপোনালোকে এই ভৈৰৱকুণ্ডলৈ আহিবা আৰু ইয়াৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব অলপ। ইয়াত কেনেকৈ লাগে মানে কেনেকুৱা লাগে এইটো আপুনি গম পাইছে নিশ্চয়, কৈছে এতিয়ালৈকে। গতিকে আপোনালোকে ইয়াতে আহক, গা ধৰক। এতিয়া নাহিবা আৰু অলপমান দেৰিকৈ আহিবা, কাৰণ এতিয়া পানী অলপমান লেতেৰা হৈ আছে। আৰু আপুনি যোনে চাই আছে ইয়াৰ ভিডিঅ'টো, সকলোৱে যাতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক। নতুনকৈ আহক এতিয়া কৈছোঁ আৰু ধন্যবাদ থাকিল আমাৰ বছৰলৈ। এতিয়া চাওক আমাৰ বাকী কেইজনেও গা ধুব ৰখি আছে। চাওক দেহাটো কেনেকুৱা মজা লাগছে আৰু ঠাণ্ডা পৰি গৈছে। চাওক আমি ভৈৰৱকুণ্ড নদী আজি গা ধুই আছোঁ। কেনেকুৱা মানে আমাৰ ফূৰ্তি আজি। ডাঙৰটো ধোৱা নাই, আমি ডাঙৰটো ধোৱাৰ কাৰণে উঠি যাব পাৰোঁ, সেইকাৰণে ধোৱা নাই। আমি সৰু ডাঙৰটোৰ ফালে গৈ আছে, আমি এয়া সৰুকৈ মানে এইফালে গৈ আছে, এইফালে মানে ধুম আৰু ঠিক আছে। গা পা ধুই উঠিলোঁ, উঠি গোটেইকেইটাই গা পা ধুই উঠি আকৌ চাইকেল লৈ ঘৰলৈ যাম বুলি ভাবিছোঁ। আৰু বেলেগত আমি নাযাওঁ, ভৈৰৱকুণ্ড দেখালোঁ। আপোনালোকে যাতে চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰে। ধন্যবাদ থাকিল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।